ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এটি পাঠৰ আলোচনালৈ আজি আকৌ তোমালোকৰ কাষলৈ আহিছোঁ। ইতিমধ্যে তোমালোকে স্ক্ৰীনত দেখা পাইছাই। আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটো হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া সন্মান পাঠ্যক্ৰমৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া বিশ্ব সাহিত্যৰ পৰিচয় শীৰ্ষক কাকতখনৰ অন্তৰ্গত নিৰ্বাচিত বিদেশী কবিতাসমূহৰ এটি কবিতা জীৱনমৃত। আমি আজি এই জীৱনমৃত কবিতাটিৰ সম্পৰ্কে আলোচনা কৰিম। কবিতাটিৰ আলোচনালৈ যোৱাৰ পূৰ্বে বিশ্ব সাহিত্য সম্পৰ্কে এটি চমু ধাৰণা লৈ লওঁ আহাচোন। আমি সাহিত্য মানে কি সকলোৱে জানো। সাহিত্য সম্পৰ্কে আমাৰ সকলোৰে কম বেছি পৰিমাণে ধাৰণা আছেই। মানুহৰ চিন্তা, অভিজ্ঞতা, ভাৱাবেগ, অনুভূতি আদি কলাত্মক ৰূপত প্ৰকাশৰ অন্যতম মাধ্যম হৈছে সাহিত্য। এই সাহিত্য বিভিন্ন দেশত বিভিন্ন ভাষাত লিখিত অথবা মৌখিক ৰূপত ৰচিত হৈ আহিছে। এই বিশ্বৰ সাহিত্যৰাজি বিভিন্ন ভাষাত ৰচিত হ'লেও বা বিভিন্ন ঠাইত বিভিন্ন সময়ত ৰচিত হ'লেও মানৱীয় আবেদনৰ অভিন্ন ৰূপ এটা আমি সাহিত্যৰ মাজত প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ। আৰু এই মানৱীয় আবেদনৰ অভিন্ন ৰূপে সাহিত্যৰ একৰূপতা প্ৰকাশ কৰে আৰু এক বিশ্বৰ ধাৰণা দাঙি ধৰে। সাৰ্বজনীন মানৱীয় আবেদনক আধাৰ কৰি বিশ্ব সাহিত্যই সাহিত্যৰ সাৰ্বজনীনতাৰ প্ৰকাশ কৰে। বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাত বিভিন্ন সময়ত ৰচিত যিসমূহ সাহিত্য ভাৱানুভূতিৰ দিশেৰে সাৰ্বজনীন, সৰ্বগ্ৰহণযোগ্য বিষয়বস্তু, মহৎ লক্ষ্য, উচ্চ স্তৰৰ নান্দনিক সৌন্দৰ্য আদি গুণৰ জৰিয়তে দেশ, ভাষা, সংস্কৃতিৰ পৰিধি ভেদ কৰি কালজয়ী হিচাপে বিবেচিত হৈ আহিছে, তেনে সাহিত্যই বিশ্ব সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মানুহৰ সাৰ্বজনীন ভাৱাবেগ, অনুভূতি আদি সাহিত্যৰ মাজেৰে প্ৰকাশিত হ'লে যিকোনো সময়ৰ, যিকোনো ঠাইৰ, যিকোনো ভাষাৰ, যিকোনো পাঠক, শ্ৰোতা দৰ্শকক সমানেই আনন্দ প্ৰদান কৰিব পাৰে। অৰ্থাৎ কোনো এগৰাকী লেখকৰ ব্যক্তিগত অনুভৱৰ প্ৰকাশ হ'লেও সি নৈৰ্ব্যক্তিক হৈ পৰে। আজি আমি আলোচনা কৰিবলৈ লোৱা এই কবিতাটি বিশ্ব সাহিত্য ৰূপে সকলো পাঠকৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা টমাছ হাৰ্ডিৰ দ্য ডেড মেন ৱাকিং এটা অতি লেখত ল'বলগীয়া কবিতা। আমি এই কবিতাটিৰ এটি সামগ্ৰিক বিশ্লেষণৰ প্ৰয়াস কৰিম। কবিতাৰ ব্যাখ্যা বিশ্লেষণ আচলতে অতিশয় কঠিন কাম। বিশেষকৈ কবিতাৰ বিষয়বস্তুৰ আঁৰৰ বিষয়হাৰ বা থিম তথা কবিগৰাকীৰ ভাৱ, অনুভূতি আদি হৃদয়ংগম কৰি ব্যাখ্যা আগবঢ়োৱাটো খুবেই জটিল। তদুপৰি সেই ব্যাখ্যা বিশ্লেষণ পাঠকৰ চিন্তা, অভিজ্ঞতা, মানসিকতা অনুসৰি পৃথক পৃথক হ'ব পাৰে। আমি কবিতাটিৰ কবি টমাছ হাৰ্ডি সম্পৰ্কে চমুকৈ জানি লওঁচোন আহা। ইংৰাজী সাহিত্য জগতৰ ভিক্টৰিয়ান যুগৰ পৰা আধুনিক যুগলৈকে উপন্যাস, চুটিগল্প, কবিতা, নাটক আদি বিভিন্ন সাহিত্যবিধাৰ চৰ্চাৰে প্ৰসিদ্ধি লাভ কৰা এগৰাকী উল্লেখযোগ্য সাহিত্যিক হৈছে টমাছ হাৰ্ডি। 1840 চনৰ 2 জুনত ইংলণ্ডৰ ষ্টিনফোৰ্ড নামৰ এখন গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতে 8 বছৰ বয়সলৈকে নিজা গৃহতেই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ আনুষ্ঠানিক শিক্ষা 16 বছৰ বয়সত সমাপ্ত কৰি এগৰাকী স্থানীয় স্থপতিবিদ জেমছ হিক্সৰ ওচৰত স্থাপত্য কলাৰ প্ৰশিক্ষণ লয়। 1862 চনত টমাছ হাৰ্ডিয়ে লণ্ডনৰ কিংছ কলেজত ভাষা বিষয়ক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ছাৰ আৰ্থাৰ ব্লুমফিল্ডৰ অধীনত স্থাপত্য কলা সম্পৰ্কে অধ্যয়ন কৰে। তেখেতে 1863 চনত কালাৰ্ড ব্ৰিক্স এণ্ড টেৰাকোটা আৰ্কিটেক্সাৰ শীৰ্ষক ৰচনাৰ বাবে ব্ৰিটিছ স্থপতি সংস্থাৰ পৰা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই কথাটোৱে এই বিষয়টোৰ প্ৰতি টমাছ হাৰ্ডিৰ আগ্ৰহ আৰু কুশলতাৰ উমান দিয়ে। সেই সময়ৰ পৰাই তেখেতে কবিতা লিখিছিল যদিও প্ৰকাশ পোৱা নাছিল। সাহিত্যিক জীৱনৰ প্ৰথম অৱস্থাত তেখেতে ঔপন্যাসিক ৰূপে সুখ্যাতি লাভ কৰাৰ সমান্তৰালভাৱে তেখেতে কেইবাখনো চুটিগল্প সংকলন প্ৰকাশ কৰিছিল। উপন্যাস আৰু চুটিগল্প সৃষ্টিৰ তুলনাত কাব্যৰ ক্ষেত্ৰত দেখা যায় যে সাহিত্যিক জীৱনৰ আৰম্ভণিতে কম পৰিমাণে আৰু শেষৰ ফালেহে সন্ধালনিকৈ কাব্য চৰ্চাত তেখেত নিমগ্ন হৈছিল।
থমাছ হাৰ্ডিয়ে ইংৰাজী সাহিত্যৰ ভিক্টোৰিয়ান যুগৰ পৰা আধুনিক যুগলৈকে কাব্য সাহিত্যৰ চৰ্চাৰে আধুনিকতাবাদী ধাৰাটোৰ প্ৰথম স্তৰক বিশেষভাৱে সমৃদ্ধ তথা গতি প্ৰদান কৰিবলৈ সক্ষম হৈছিল। সাহিত্যিক জীৱনৰ আৰম্ভণি চোৱাত কিছু পৰিমাণে বিফল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল যদিও পৰৱৰ্তী সময়ত অৰ্ডাৰ অৱ মেৰিটৰ সদস্যৰ সন্মান লাভ কৰিছিল। তদুপৰি সাহিত্যৰ নোবেল বঁটাৰ বাবে তেখেত কেইবাবাৰো মনোনীত হৈছিল। তেখেতে বহুকেইখন উপন্যাস, চুটিগল্প সংকলন, কবিতা সংকলন প্ৰকাশ কৰিছে। প্ৰকৃতি, সমাজ তথা জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণ, যুক্তিনিষ্ঠ চিন্তা আদি ব্যঞ্জনাময় অথচ অনাড়ম্বৰ ভাষাৰে প্ৰকাশ ইত্যাদি হৈছে থমাছ হাৰ্ডিৰ সাহিত্যৰ উল্লেখযোগ্য বিশেষত্ব। কেৱল ইংৰাজী সাহিত্য ক্ষেত্ৰতে নহয়, বিশ্ব সাহিত্যৰ জগতত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰখ্যাত সাহিত্যিকৰ 1928 চনৰ 11 জানুৱাৰীত মৃত্যু হয়। লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে জীৱনমৃত শীৰ্ষকেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা থমাছ হাৰ্ডিৰ এই দ্য ডেড মেন ৱাকিং কবিতাটি উপযুক্ত শীৰ্ষক আৰু উপযুক্ত শব্দচয়নেৰে মূলৰ হৃদয়স্পৰ্শী ভাৱ অনুদিত কবিতাটোতো অক্ষুণ্ণ হৈ আছে বুলি আমি ক'ব পাৰোঁ। কবিতাটিত কবিগৰাকীয়ে প্ৰথম পুৰুষত ব্যক্তিগত অনুভৱৰ বৰ্ণনা কৰিছে যদিও ই সকলো পাঠকৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হয়। কবিতাটিৰ সুৰ বিষাদময়, মৃত্যু চেতনাৰে আচ্ছন্ন, য'ত আৰম্ভণিৰে পৰা শেষলৈকে কবিয়ে নিজকে জীৱনমৃত বুলি ঘোষণা কৰিছে। কবিৰ এই বিষাদ তথা নিৰাশাবোধ হয়তো সমসাময়িক সমাজৰ প্ৰভাৱ অথবা ব্যক্তিগত জীৱনৰ পৰা উদ্ভূত বুলি আমি অনুমান কৰিব পাৰোঁ। 19বিংশ শতিকাৰ চতুৰ্থ দশকত থমাছ হাৰ্ডিয়ে জন্মগ্ৰহণ কৰিছিল। সমসাময়িক সমাজ জীৱনে তেখেতক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ঔদ্যোগিকৰণ, নগৰীকৰণ আদিৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠা যান্ত্ৰিক কৰ্মব্যস্ত সমাজ জীৱন, বস্তুবাদী তথা আত্মকেন্দ্ৰিক মানসিকতা, ইজনে আনজনৰ আৱেগ অনুভূতি প্ৰকাশ কৰিব পৰাকৈ সময়ৰ নাটনি তথা ইচ্ছাৰ অভাৱ, ভোগ বিলাসিতাই গ্ৰাস কৰিব খোজা মন মগজুত ব্যক্তিগত উদ্দেশ্য সিদ্ধিৰ বাবে অহৰহ প্ৰতিযোগিতা, নৈতিকতাৰ অৱক্ষয়, পাৰস্পৰিক বিশ্বাসহীনতা, সন্দেহ, সংশয়, আপোনজনৰ পৰা বিচ্ছিন্নতাই সৃষ্টি কৰা বিষাদ ভাৱনা, গভীৰ হতাশা আৰু নিঃসংগতাবোধ, মাদকতাবিহীন জীৱনত জাগি উঠা মৃত্যু চেতনা আদিয়ে সংবেদনশীল মানুহৰ মন মানসিকতাত সৃষ্টি কৰা এটি হাহাকাৰ অৱস্থা কবিতাটিৰ মাজত পৰিলক্ষিত হয়। জীৱনৰ শেষৰ ফালে থমাছ হাৰ্ডিয়ে কাব্যচৰ্চাত মনোনিৱেশ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। লগতে কবিতাটিৰ প্ৰকাশকাললৈ লক্ষ্য কৰিলে কবিৰ এই বিষাদ আৰু নিৰাশাবোধ ব্যক্তিগত জীৱন অভিজ্ঞতাৰ পৰা উদ্ভূত বুলিও আমি অনুমান কৰিব পাৰোঁ। জীৱনৰ শেষৰ ফালে অৰ্থাৎ জীৱনে বৃদ্ধাৱস্থাৰ ফালে গতি কৰা সময়ছোৱাত ক্ৰমশঃ আত্মীয়ৰ পৰা বিচ্ছিন্নতা তথা আপোনজনৰ পৰা লাভ কৰা অৱহেলা, উপেক্ষা, নিঃসংগতাবোধ, একাকিত্বৰ যন্ত্ৰণাই মৃত্যু চেতনা জগাই তোলে। এই সময়ছোৱাত অতীতৰ স্মৃতি সোঁৱৰি কিবাকৈ সময় কটোৱা সেই সাৰ্বজনীন সত্য অনুভৱ কৰি কবিয়ে তাকেই কাব্যৰূপত সজাইছে। অৱশ্যে কেৱল বৃদ্ধাৱস্থা বুলিয়েই নহয়, আধুনিক সমাজ জীৱনত আমি প্ৰত্যেকেই বহু সময়ত জনসমাগমৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰোঁ। সেয়ে কবিতাটি দেশ, কাল, পাত্ৰৰ সীমা চেৰাই বৰ্তমান 21বিংশ শতিকাতো প্ৰাসংগিক হৈ পৰিছে। কবিগৰাকীয়ে কৈছে যে চৌপাশৰ মানুহবোৰে জীৱিতজনক জনোৱা দি তেওঁক অভিবাদন জনায়, কিন্তু তেওঁ সমাধিস্থ নকৰা জীৱিত শৰীৰৰ অথচ প্ৰাণহীন এটি অৱয়ৱহে। কোনো জীৱৰ শ্বাস প্ৰশ্বাস প্ৰণালী, মস্তিষ্কৰ কাৰ্যকলাপ আদি বন্ধ হৈ যোৱা অৱস্থাই হৈছে মৃত্যু। মই কাহানি বাই মৰিলো বুলি কবিয়ে কায়িক মৃত্যুৰ কথা ইয়াত কোৱা নাই। এই মৃত্যু হৈছে মানসিক। মানুহৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাস, আহাৰ গ্ৰহণ আদিৰে বৰ্তি থকাটোৱেই জীৱন নহয়। জীৱনত জীয়াই থাকিব পৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। কবিগৰাকীয়ে তেওঁৰ এনেকুৱা এটা অৱস্থাৰ কথা কবিতাটিত বৰ্ণনা কৰিছে য'ত তেওঁ সম্পূৰ্ণৰূপে মৃতও নহয়, কিন্তু তেওঁ জীয়াইও থকা নাই। অৰ্থাৎ কবিগৰাকীৰ প্ৰাণৰ স্পন্দন বন্ধ হৈ যোৱা নাই, কিন্তু প্ৰাণৰ উশাহ, জীৱন জীয়াৰ উশাহ
হেঁপাহ, মাদকতা এইসমূহ যেন ক্ৰমশঃ নাইকিয়া হৈ তেখেতক জীয়াই থকা এটা মৃত সত্তালৈ ৰূপান্তৰিত কৰিছে। আৰু এই কথাটো চৌপাশৰ সমাজখনে তেওঁৰ চৌপাশে থকা আপোন ব্যক্তিসকলে গমকে নাপায় অথবা জনাৰ ইচ্ছা প্ৰকাশ নকৰে। সেয়ে কবিগৰাকীয়ে কৈছে, তেওঁলোকে মোক জীৱিতজনক জনোৱা দি অভিবাদন জনায়। তেওঁলোকে জানো নাজানে যে সমাধিস্থ কৰা হোৱা নাই যদিও মই কাহানি বাই মৰিলোঁ। যেতিয়া দুগৰাকী ব্যক্তিয়ে অভিবাদনৰ আদান প্ৰদান কৰে, ইজনে আনজনৰ বাহ্যিক অৱয়ৱটোহে দেখা পায়। মানসিকভাৱে ব্যক্তি দুগৰাকী কেনে পৰিস্থিতিত আছে সেয়া জনাৰ অৱকাশ নাথাকে বা বহু ক্ষেত্ৰত জানিবলৈও প্ৰয়োজনবোধ কৰা নহয়, য'ত সময়, ইচ্ছা, আগ্ৰহৰো অভাৱ। গতিকে সেয়া আন্তৰিকতাবিহীন আনুষ্ঠানিক অভিবাদনত পৰিণত হৈ পৰে। এই সাৰ্বজনীন সত্যটোৱে সকলো পাঠককে চুই যাবলৈ সক্ষম হৈছে। অভিবাদনে সামাজিকভাৱে আমি যেনেকুৱা এটা সম্পৰ্কৰ মাজত থাকোঁ, আমি সকলো তেনেকুৱা এটা সামাজিক সম্পৰ্কৰ ইংগিত দিয়ে যদিও সেয়া মৃত সত্তাৰ বাবে যেনেদৰে মূল্যহীন, জীৱন মৃত সদৃশ কবিৰ বাবেও মূল্যহীন হৈ পৰিছে। জীৱনৰ দৌৰত ব্যস্ত হৈ নিজৰ সপোন পূৰাবলৈ, আপোনজনক দোষ দিবলৈ, বিশ্বাসঘাতকতা কৰিবলৈ, ঘৃণা কৰিবলৈ কুণ্ঠাবোধ নকৰা এক জটিল যান্ত্ৰিক মন মানসিকতাই কবিৰ দৰে সংবেদনশীল মানুহক জীৱন মৃতলৈ ৰূপান্তৰিত কৰিছে। মানুহৰ পৰা মানুহ বিচ্ছিন্ন হৈ পৰিছে আৰু এই বিচ্ছিন্নতাই নিঃসংগ কৰি তোলা মানুহ প্ৰাণ থাকিও প্ৰাণহীন বস্তুলৈ ৰূপান্তৰিত হৈছে। কাৰণ নিঃসংগ অৱস্থাত জীৱন কেতিয়াও উদযাপন কৰিব নোৱাৰি, কেৱল যাপনহে কৰিব পাৰি। তেনে জীৱনক কবিয়ে অতীতৰ এখন বিবৰ্ণ ছবিৰ লগত তুলনা কৰিছে। সেয়ে কবিয়ে কৈছে, ইয়াত থিয় হৈ থকা মই মাথো এটা প্ৰাণহীন অৱয়ৱ, অতীতৰ এখন বিবৰ্ণ ছবি। চেঁচা পৰি যোৱা ফুটছাঁয়ে ঢাকি থোৱা মাথোন এখন আৱৰণ। অতীত অৰ্থাৎ এৰি অহা সময়, যাক মানুহে লাহে লাহে পাহৰি পেলায়। বিবৰ্ণ ছবিয়ে ৰংহীন, উৎসাহহীন, আশা আকাংক্ষাহীন, আনন্দ উল্লাসহীন এটি অৱস্থাৰ ব্যঞ্জনা বহন কৰিছে। অতীতৰ এখন বিবৰ্ণ ছবিৰ জৰিয়তে অতীতৰ অৰ্থাৎ জীৱনৰ আদিভাগৰ বৰ্ণময় সময় এতিয়া ৰংহীন হৈ পৰা অথবা বিবৰ্ণ ছবিয়ে সমাদৰ লাভ নকৰাৰ দৰে চৌপাশৰ লোকৰ পৰা গুৰুত্ব লাভ নকৰা বুজাব পাৰে। কবিয়ে প্ৰাণহীন অৱয়ৱটি চেঁচা পৰি যোৱা ফুটছাঁয়ে ঢাকি থোৱা এখন আৱৰণৰ লগত তুলনা কৰিছে। চেঁচা পৰি যোৱা এই ফুটছাঁই কবিৰ জীৱনৰ প্ৰতি চূড়ান্ত নিৰাশা, মৃত্যু চেতনাৰ প্ৰতীক বুলি আমি ক'ব পাৰোঁ। কাৰণ ফুটছাঁই যেতিয়া চেঁচা পৰি যায় তাত কোনো সম্ভাৱনা নাথাকে। চেঁচা পৰি যোৱা ফুটছাঁইৰ পৰা পুনৰ একুৰা উমাল জুই জ্বলি উঠাৰ অৰ্থাৎ সৃষ্টিৰ কোনো সম্ভাৱনা নাথাকে। কিন্তু সেই ফুটছাঁইৰ বুকুতেই এসময়ত জুই জ্বলিছিল, উত্তাপ দিয়া একুৰা জুই। সেই ফুটছাঁই যেতিয়া চেঁচা পৰি গ'ল, মূল্য নথকা এক বস্তুলৈ ৰূপান্তৰিত হ'ল। যৌৱন অৱস্থাত জুইৰ দৰে প্ৰবল শক্তিৰে উজ্বলি থকা কবিয়ে এতিয়া নিজকে চেঁচা পৰি যোৱা ফুটছাঁইৰ দৰে সম্ভাৱনাহীন বুলি অনুভৱ কৰে। তদুপৰি মৃত ব্যক্তিৰ শৰীৰো চেঁচা। গতিকে এই ব্যঞ্জনাই নিজকে জীৱন মৃত বুলি বাৰে বাৰে ক'ব খোজা কবিগৰাকীৰ সেই মৃত্যু চেতনাৰে প্ৰকাশ কৰিছে বুলি ক'ব পাৰি। কবিয়ে আকৌ কৈছে, ঘৰে বাহিৰে সকলোতে মুহূৰ্তৰ সাৱধানবাণী নাইবা দীৰ্ঘ প্ৰহৰৰ উচ্চস্বৰেও মোৰ বাবে কালৰ সন্মোহন নোহোৱা কৰিব পৰা নাছিল। কবিয়ে নিঃসংগতাৰ ৰুহ সত্যক বাৰুকৈয়ে উপলব্ধি কৰিছে। বাহ্যিকভাৱে লক্ষ্য কৰিলে এই পৃথিৱীত কোনো অকলশৰীয়া নহয়, কিন্তু বাহ্যিক আড়ম্বৰপূৰ্ণ হাঁহিৰ পোচাকৰ আঁৰত নিঃসংগ বিষাদ মনৰ ছবি কবিতাটিত ফুটি উঠিছে। তদুপৰি জীৱনৰ শেষ চোৱাৰ নিঃসংগতাবোধক যেন জনসমাগমৰ কল্লোলেও নোহোৱা কৰিব নোৱাৰে। কবিগৰাকীয়ে কেতিয়াৰ পৰা আৰু কেনেকৈ এই জীৱন মৃত বস্তুটোলৈ সলনি হ'ল বা প্ৰাণহীন অৱয়ৱলৈ পৰিণত হ'ল, সেই কথাটো তেখেতে কবিতাটোত বৰ্ণনা কৰিছে। তেওঁ যি জীৱন্ত মৃত্যুৰ কথা কৈছে
তাত কোনো খৰখেদা অথবা বেদনাদায়ক প্ৰস্থানৰ আনুষ্ঠানিকতা নাছিল। এই মৃত্যুৰ অভিমুখে তেওঁ গৈ আছিল ধীৰে ধীৰে নীৰৱে। এই মৃত্যু একেবাৰতে হোৱা কায়িক মৃত্যু নহয়, তিল তিলকৈ হোৱা মানসিক মৃত্যুহে, যি বেছি যন্ত্ৰণাময়। ইয়াত নীৰৱ ঋতুৱে এক গভীৰ ব্যঞ্জনা বহন কৰিছে। মন কৰিবা, প্ৰত্যেক ঋতুৰ নিজা নিজা ৰং আছে, সৌন্দৰ্য আছে, শব্দ আছে, যাৰ দ্বাৰা আমি গ্ৰীষ্ম, বৰ্ষা, শীত, বসন্ত তাৰ আগমনৰ উমান পাব পাৰোঁ। এই প্ৰত্যেক ঋতুৰেই নিজৰ আগমন তথা উপস্থিতিৰ উমান দিব পৰাকৈ নিজাকৈ কিছুমান ৰং আছে, শব্দ আছে, সৌন্দৰ্য আছে। কিন্তু কবিৰ বাবে এই ঋতু নীৰৱ হৈ পৰিছে, কাৰণ ঋতুৱে বিলাই যোৱা উন্মাদনা, মাদকতা, ৰং, সৌন্দৰ্যই কবিক স্পৰ্শ কৰিব নোৱাৰা হ'ল। একোৱেই তেওঁক আৰু এতিয়া উৎসাহিত কৰিব নোৱাৰা হ'ল, কাৰণ তেখেতে কৈছে তেওঁ এতিয়া জীৱন মৃত এটি সত্তালৈ ৰূপান্তৰিত হৈছে। সেইবাবে তেখেতে কৈছে যে নীৰৱ ঋতুৱে যেতিয়া মোক ধীৰে ধীৰে এই মৰণাভিমুখে লৈ গৈ আছিল, কোনো খৰখেদা অথবা দুখজনক প্ৰস্থান নাছিল। তেখেতে কৈছে, প্ৰেমিক ডেকা কবি মই জীৱনৰ সতে কবিতাৰ কাৰণে অৰঙে দৰঙে ঘূৰি ফুৰিছিলোঁ। জুইৰ দৰে দপদপাই আছিল মোৰ ভিতৰৰ প্ৰাণৰ স্পন্দন। এই স্তৱকটিত কবিৰ অতীতৰ স্মৃতিচাৰণ পোৱা যায়। এসময়ত তেওঁ প্ৰেমিক ডেকা কবি আছিল। এই শব্দকেইটাই ইয়াত এক গভীৰ ব্যঞ্জনা বহন কৰিছে। মানুহৰ জীৱনৰ যৌৱনাৱস্থা অতিশয় প্ৰাণময় আৰু সম্ভাৱনাময় হোৱাৰ লগতে ইচ্ছাশক্তি, কৰ্মোদ্যম আদি প্ৰবল হৈ উঠে। কবিয়ে সেই যৌৱন অৱস্থাৰ কথা কৈছে, যি সময়ত তেওঁ ডেকা প্ৰেমিক আছিল। হৃদয় প্ৰেমেৰে উপচি আছিল, ভাল পোৱাৰে আৱৰি ৰাখিছিল। লগতে তেওঁ কবি আছিল। কবিতা হৈছে জীৱনৰ ইতিবাচক লক্ষ্য, অৰ্থৰ বাহক। কবি হ'ল এই জীৱনৰ স্বৰূপ অন্বেষক, সূক্ষ্ম পৰ্যবেক্ষক, সমাজৰো সূক্ষ্মতম নিৰীক্ষক। প্ৰেমিক ডেকা কবিগৰাকীয়ে কবিতাৰ কাৰণে যেতিয়া অৰঙে দৰঙে ঘূৰি ফুৰিছিল, তেতিয়া তেওঁৰ প্ৰাণৰ স্পন্দন আছিল জুইৰ দৰে দপদপকৈ জ্বলি থকা খুবেই উজ্জ্বল আৰু সম্ভাৱনাপূৰ্ণ। কিন্তু জুইৰ দৰে দপদপাই জ্বলি থকা জুইকুৰা চেঁচা পৰি যোৱা, ফুটছাইত পৰিণত হ'ল বুলি ইয়াৰ পূৰ্বৰ স্তৱকত কবিয়ে ইতিমধ্যে উল্লেখ কৰিছে। কবিগৰাকী জীৱনমৃত কেনেকৈ হ'ল সেয়া বৰ্ণনা কৰিছে এনেদৰে। পিছে মানুহৰ জীৱনৰ লক্ষ্যবোৰে মোক শীতলাই পেলালে, আৰু তেতিয়াই মোৰ প্ৰাণৰ এচুৱা মৰিল। মোৰ বন্ধু বান্ধৱ আৰু আপোনজনে যেতিয়া মোক শোকস্তব্ধ কৰি শেষ দুৱাৰখনেদি সৰকি গুচি গ'ল, তেতিয়া মই আৰু অলপমান মৰিলোঁ। আৰু মোৰ প্ৰিয়জনৰ হৃদয়ত যেতিয়া মোৰ প্ৰতি অকাৰণ ঘৃণাৰ সূত্ৰপাত হ'ল, মোৰ মৰণৰ পিনে মই আৰু এখোজ আগুৱালোঁ। মানুহৰ জীৱনৰ লক্ষ্যবোৰে কবিক শীতলাই পেলালে বুলি কৈছে, আৰু তেতিয়াই তেওঁৰ প্ৰাণৰ এচুৱা মৰিল। কবিয়ে যেতিয়া অনুভৱ কৰিবলৈ ধৰিলে যে চৌপাশৰ মানুহবোৰ যেন ক্ৰমশঃ আত্মকেন্দ্ৰিক হৈ পৰিছে, স্বাৰ্থপৰ হৈ পৰিছে, জীৱনৰ কিছুমান নিৰৰ্থক লক্ষ্যলৈ তেওঁলোক ব্যস্ত হৈ আছে, আৰু সেই অনুভৱেই তেওঁৰ প্ৰাণৰ ভিতৰত দপদপাই জ্বলি থকা জুইকুৰাক শীতলাই পেলালে। অৰ্থাৎ এক উত্তাপহীন জীৱনে তেওঁৰ প্ৰাণৰ এচুৱা মাৰি পেলালে। জুইৰ দৰে দপদপাই থাকোঁতে জীৱনৰ মোহে তেখেতক আৱৰি ৰাখিছিল। বন্ধু বান্ধৱ আত্মীয়ই ভৰি আছিল। তেওঁৰ সেই বন্ধু বান্ধৱ আপোনজনৰ সৈতে হোৱা বিচ্ছেদত ধীৰে ধীৰে জীৱনমৃত হোৱাৰ দিশে আৰু এখোজ আগুৱালে। তেওঁলোকে সৰকি যোৱা সেই শেষ দুৱাৰখন, ইয়াত যি শেষ দুৱাৰৰ কথা উল্লেখ কৰিছে, সেই শেষ দুৱাৰ বিশ্বাস অথবা মৃত্যু হ'ব পাৰে। অৰ্থাৎ এই বিচ্ছিন্নতা কায়িক অথবা মানসিক হ'ব পাৰে। যান্ত্ৰিক সমাজ জীৱনে আনি দিয়া পাৰস্পৰিক আস্থাহীনতা বা বিশ্বাসৰ সংকট, মানুহৰ সম্পৰ্কৰ অন্তঃসাৰ শূন্যতা, প্ৰিয়জনৰ অন্তৰত অকাৰণ ঘৃণাৰ উদ্ৰেক, এইসমূহে তেওঁৰ জীৱিত সত্তাটোক মৰণৰ পিনে এখোজ এখোজকৈ আগুৱাই নিছিল। প্ৰত্যেকৰে জীৱনলৈ এনে সময় আহে, যি সময়ত জীয়াই থাকোঁতেই নিজকে মৃত মানুহৰ দৰে অনুভৱ হয়। জীৱনৰ ইতিবাচক অৰ্থ বিচাৰি ফুৰা মানুহৰ জীৱনক লৈ প্ৰচুৰ আশা
আৰু পৰিশেষত লাভ কৰা চূড়ান্ত হতাশাই ব্যক্তিক জীৱন মৃত কৰি তোলে। প্ৰিয়জনৰ হৃদয়ত হোৱা অকাৰণ ঘৃণাৰ সূত্ৰপাতৰ লগতে আত্মীয়ৰ আদৰ গুৰুত্ব সান্নিধ্যৰ পৰা বঞ্চিত উপেক্ষিত হৈ মৃত্যু চেতনা ধীৰে ধীৰে জাগি উঠে। সেয়ে কবিয়ে আকৌ কৈছে, যদিও কেতিয়ানো মই পোৰাদমে মৰিলোঁ আৰু আজিৰ এই জীৱনমৃত বস্তুটোলৈ সলনি হ'লোঁ ক'বই নোৱাৰোঁ। তথাপিও সঁচাকৈয়ে যদিও মই ফুৰি চাকি হাঁহি মাতি কিবাকৈ সময় কটাইছোঁ, মই আৰু জীয়াই থকা নাই। তেওঁ কৈছে যে কেতিয়ানো তেওঁ পোৰাদমে মৰিল আৰু এই জীৱনমৃত বস্তুটোলৈ সলনি হৈ পৰিল তেওঁ ক'বই নোৱাৰে। তেওঁ এতিয়া হাঁহি মাতি ফুৰি চাকি কিবাকৈ সময় কটাইছে, যদিও তেওঁ পূৰ্বৰ সেই প্ৰাণ শক্তি হেৰুৱাই পেলাইছে। আধুনিক সমাজৰ লোকৰ আমি আধুনিক সমাজত যিসকল লোকে বসবাস কৰি আছোঁ, আমি জন অৰণ্যৰ মাজত থাকিও মানসিকভাৱে প্ৰকৃততে খুবেই নিঃসংগ। কবিগৰাকীৰ এই যি উপলব্ধি, তেখেতে তাক অন্তঃকৰণেৰে উপলব্ধি কৰিছে, তাক তেওঁ অতিশয় কৰুণ অথচ মধুৰভাৱে এই কবিতাটিত তেখেতে বৰ্ণনা কৰিছে। এই পৃথিৱীখন জীৱন মৃতৰে ভৰি আছে। সহৃদয়তাৰ অভাৱ, বিশ্বাসী এখন হাতৰ অভাৱে মানুহক জীৱনমৃত অৱস্থালৈ ধীৰে ধীৰে লৈ গৈ থাকে। কবিগৰাকীয়ে আধুনিক সমাজৰ মানুহৰ এই নিঃসংগতাৰ এই স্বৰূপটোকেই কবিতাটিত খুব সুন্দৰকৈ আৰু হৃদয়স্পৰ্শীকৈ উপস্থাপন কৰিছে। মূল কবিতাটিত প্ৰকাশিত মানুহৰ এই সাৰ্বজনীন ভাৱ তথা কবিৰ যি বক্তব্য, এই অমৃত কবিতাটোতো লক্ষ্যজ্যোতি সন্দিকৈয়ে কৰা জীৱনমৃত কবিতাটিতো খুব সুন্দৰ ৰূপত ফুটি উঠিছে আৰু ইয়ে কবিগৰাকীৰ অনুভৱক সুন্দৰ ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত অনুবাদকগৰাকীৰ যি দক্ষতা, সেই দক্ষতাৰো আমি কবিতাটিৰ মাজত দেখা পাওঁ। গতিকে আজিৰ পাঠটিত আমি জীৱনমৃত কবিতাটি সম্পৰ্কে আলোচনা কৰিলোঁ। তোমালোকেও এই কবিতাটি অধ্যয়ন কৰি কবিতাটি পঢ়ি তোমালোকৰ মনলৈনো কেনেধৰণৰ ভাৱ আহিছে, কেনেধৰণৰ ভাৱে তোমালোকৰ মনত ক্ৰিয়া কৰিছে, লগতে আলোচনাটিত যিখিনি কথা যেনেধৰণে আলোচনা কৰা হ'ল সেইসমূহৰ আধাৰত তোমালোকে এটা আলোচনা প্ৰস্তুত কৰিবা আৰু কবিতাক অনুভৱ কৰি নিজৰ দৃষ্টিভংগীৰে আলোচনা কৰিবলৈ প্ৰয়াস কৰিবা। তেন্তে আজিৰ আলোচনাটি আমি ইমানতে সামৰিছোঁ।